নমস্কাৰ। অতি মৰ্মান্তিকভাৱে আমি দেখিবলৈ পাইছোঁ বিভিন্ন ধৰণৰ সংবাদ মাধ্যমত, যিহেতু সমগ্ৰ অসমবাসীৰ প্ৰাৰ্থনাক নস্যাৎ কৰি নন্দিতা শইকীয়াই ইতিমধ্যে শেষ নিশ্বাস ত্যাগ কৰিলে। জীৱন মৃত্যুৰে যুঁজি যুঁজি তাই শেষ নিশ্বাস ত্যাগ কৰিলে। এগৰাকী সম্ভাৱনাময়ী ছাত্ৰী, ধেমাজিৰ মৰিধল কলেজৰ এগৰাকী সম্ভাৱনাময়ী ছাত্ৰী আজি তেওঁ গোটেই সম্ভাৱনাক ধূলিসাৎ কৰি আজি তেওঁ মৃত্যুৰে যুঁজি যুঁজি আজি তেওঁৰ মৃত্যু হ'ল। কিন্তু এটা কথা খুব বেয়া লাগিছে আৰু দুখ লাগিছে, সংবাদ মাধ্যমৰ অধঃপতন দেখি আচলতে দুখ লাগিছে। ধেমাজিৰ সংবাদ মাধ্যমৰ যিসকল সাংবাদিক আছে, এই সাংবাদিকসকলৰ যি অধঃপতন, সেই অধঃপতন দেখি আচলতে সঁচাকৈয়ে দুখিত হৈছোঁ। একালৰ সতীৰ্থ, যিহেতু অসমীয়া প্ৰতিদিন কাকতত আমি যথেষ্ট দিন ৩-৪ বছৰ দিন সাংবাদিকতা আমিও কৰিছিলোঁ ইয়াতে, আৰু সেই সাংবাদিকতা কৰাৰ সময়তে এই বাতৰি লিখা তাৰে কেইজনমান সাংবাদিক হয়তো মই ভালদৰে ওচৰৰ পৰা জানো আৰু বন্ধুত্বসুলভ তেওঁলোকৰ লগত মোৰ সম্পৰ্ক আছে। কিন্তু আজি লাজ লাগিছে সেই সাংবাদিকসকলক সাংবাদিক বুলি ক'বৰ কাৰণে। নন্দিতা শইকীয়াইতো আমাৰ প্ৰাৰ্থনাক নস্যাৎ কৰি, ভগৱানৰ ওচৰত সমগ্ৰ অসমবাসীয়ে জনোৱা প্ৰাৰ্থনাক নস্যাৎ কৰি ইতিমধ্যে তেওঁ মৃত্যু ঘটিল। তেওঁ এই দুৰ্বৃত্ত আক্ৰমণত, ৰিণ্টু শৰ্মা নামৰ যি দুৰ্বৃত্ত আছিল, এই দুৰ্বৃত্তটোৰ উপজুপৰি দাৰ ঘাপত যি তেওঁ কোমা অৱস্থালৈ গতি কৰিছিল, তেওঁ সেই ছাত্ৰীগৰাকী প্ৰাণবায়ু উৰি গ'ল আৰু আজি মৃত্যু হ'ল। কিন্তু দ্বিতীয়বাৰৰ কাৰণে হত্যা কৰিলে সংবাদ মাধ্যমে সেই নন্দিতা শইকীয়াক। দ্বিতীয়বাৰৰ কাৰণে হত্যা কৰিছে তেওঁলোকে নন্দিতা শইকীয়াক। মৰি যোৱা ছোৱালীজনীক দ্বিতীয়বাৰৰ কাৰণে তেওঁলোকে হত্যা কৰিছে। ইমানেই অধঃপতন ঘটিছে আমাৰ সংবাদ মাধ্যমৰ। মোৰ এটা বাতৰি আচলতে এটা অংশ দেখি চকু কপালত উঠি গ'ল। এনেকৈনো বাতৰি পৰিৱেশন কৰিব পাৰেনে এজন সাংবাদিকে? কিমান নীচ হ'লে, কিমান নিকৃষ্ট মানসিকতা হ'লে এনেদৰে বাতৰি পৰিৱেশন কৰিব পাৰে এজন সাংবাদিকে? লাইনটোৰ এটা লাইনত লিখিছে, হয় ল'ৰাটোৱে বহু ডাঙৰ ভুল কৰিছে, কিন্তু এটা কথা মন কৰিব, ৰাইজক কৈছে, কিন্তু এটা কথা মন কৰিব, কিমান কি হ'লে এনেকুৱা ঘটনা ঘটিব পাৰে। মানে ল'ৰাটো, আৰু এটা কৈছে যে ল'ৰাটোৱে কৰা আক্ৰমণ, ছোৱালীজনীয়ে কৰা প্ৰতাৰণা, দুয়োটাৰ দৰে ঘটনা যাতে আৰু নঘটক। মানে ছোৱালীজনীয়ে প্ৰতাৰণা কৰিলে, গতিকে ছোৱালীজনী হত্যা কৰিব লাগে, নহয়নে? আৰু তোমালোকে যদি ভাবিছা যে ছোৱালীয়ে প্ৰতাৰণা নকৰক বা প্ৰতাৰণা কৰা ইতিহাসটো এইটো নতুন নহয়, ছোৱালীয়ে প্ৰতাৰণা কৰা ইতিহাস, ছোৱালীয়ে প্ৰতাৰণা ল'ৰাক কৰিবই। ল'ৰাওতো সেইমতে ছোৱালীজনীয়ে বিচৰাৰ মতে হ'ব লাগিব। আৰু যদি ছোৱালীজনীয়ে প্ৰতাৰণা কৰা প্ৰতিফল যদি মৃত্যু হয়, হত্যা হয়, তেনেহ'লে সেই হত্যাকটো কোনেও মানি ল'ব নোৱাৰে। তাৰমানে ছোৱালীজনীয়ে প্ৰতাৰণা কৰাৰ কাৰণে তেওঁ হত্যা কৰাটো আপোনালোকে ইণ্ডালজেঞ্চ দি দিছে, সেইটোৱে কথা। হত্যা কৰিলে, যিটো যেনেদৰে আপোনালোকে বাতৰি পৰিৱেশন কৰিছে, নিয়মীয়া বাৰ্তা, নিউজ লাইভ আৰু দৈনিক জনমভূমি, এই 3খন কাকতত 3টা বাতৰি দেখিছোঁ। সেই বাতৰিকেইটা যেনেদৰে আপোনালোকে পৰিৱেশন কৰিছে, কি অধিকাৰ আছে? প্ৰতাৰণা কৰিলে যে হত্যা কৰিব লাগে, তাৰ কি অধিকাৰ আছে? আৰু হত্যা কৰা ছোৱালীজনীৰ বিপক্ষে আপোনালোকে থিয় দি ল'ৰাটোৰ পক্ষত থিয় দিছে আপোনালোকে। দিন দুপৰতে সভ্য সমাজক লজ্জানত কৰা এটা ঘটনা ঘটিছে খুদ ধেমাজি চাৰিআলিৰ মাজমজিয়াত। SP অফিচৰ পৰা 50 মিটাৰো দূৰত্ব নহয়, SP অফিচৰ পৰা কিন্তু 50 মিটাৰো দূৰত্ব নহয়, ধেমাজি পাব্লিক বাছ ষ্টেণ্ডৰ সন্মুখত গোটেই জনসমাগম, মানুহে গিজগিজাই থাকে। সেই অঞ্চলত দুজনীকৈ ছোৱালীক উপজুপৰি ঘপিয়াই এজনীকটো হত্যা কৰি দিলে। এজনীৰ অৱস্থা সংকটজনক, আৰু তেওঁৰ দেউতাককো হত্যা কৰাৰ চেষ্টা কৰিছিলে দুৰ্বৃত্তই, আৰু সেই দুৰ্বৃত্ত পন্থালৈ আপোনালোকে নিউজ কৰিছে। অতি লজ্জাজনক কথা, অতি লাজ লগা কথা। দুবাৰকৈ ছোৱালীজনীক আপোনালোকে হত্যা কৰিছে। ঠিক আছে, মানি ল'লোঁ। যদি বৰ্তমান সময়ত পৃথিৱীত কিমান মানুহে প্ৰেমৰ প্ৰতাৰণাৰ সন্মুখীন হয়, আৰু আপোনালোকে ভবাৰ দৰে যদি মানুহে ভাবে নহয়, তেতিয়াহ'লে কিন্তু যদি এনেকুৱা ৰিণ্টু শৰ্মাই কৰাৰ দৰে কাম কৰিবলৈ হয় নহয়, বৰ্তমান সময়ত এনেকুৱা এখন মেডিকেল কলেজ নাথাকিব, এনেকুৱা এখন ডিষ্ট্ৰিক্ট হস্পিটেল নাথাকিব, এনেকুৱা এখন গ্ৰাম্য চিকিৎসালয় নাথাকিব, য'ত নেকি প্ৰতাৰিত প্ৰেমিকাৰ মৃতদেহ, য'ত নেকি প্ৰতাৰিত প্ৰেমিকাৰ সেই ৰক্তাক্ত দেহ য'ত পৰি থাকিব, হাজাৰ হাজাৰ শ ছোৱালীৰ ৰক্তাক্ত দেহ পৰি থাকিব। গম পাইছেনে? আমি যেতিয়া কলেজত পঢ়ি আছিলোঁ, আমাৰ লগৰ ল'ৰাৰ লগতো তেনেকুৱা কত প্ৰতাৰণা হৈ যায়। সেই বুলিয়ে ছোৱালীজনী হত্যা কৰিব নেকি? ছোৱালীজনীৰ স্বাধীনতা নাই নেকি? তাইৰ যি
তাই যেনেকুৱা ধৰণৰ মনে বিচাৰে তেনেকুৱা কৰিব। তোমাৰ তাক হত্যা কৰিব পৰা, কাটিব পৰা, মাৰিব পৰা অধিকাৰ ক'ত আছে? আৰু সেই হত্যাকাৰীৰ পক্ষ তোমালোকে লৈছা। আচলতে ধেমাজিৰ একাংশ মিডিয়াৰ চৰিত্ৰ একেবাৰে নাঙঠ হৈ গৈছে। একাংশ মিডিয়াৰ যি সাংবাদিক আছে, একাংশ সংবাদ মাধ্যমৰ যি সাংবাদিক আছে, এই সাংবাদিকৰ চৰিত্ৰ একেবাৰে নাঙঠ হৈ গৈছে। ক'বলৈ আচলতে ভাষা নাই, কি ক'ম ভাবি পোৱা নাই। ৩-৪ দিন আচলতে টোপনি অহা নাই। এনেকুৱা এখন পৃথিৱীত আমি বাস কৰি আছোঁ, য'ত নেকি হত্যাকাৰীৰ পক্ষ লয় সংবাদ মাধ্যমে। এনেকুৱা ধৰণৰ এখন পৃথিৱীত আমি বাস কৰি আছোঁ। আৰু সেই সাংবাদিককেইজন নিশ্চিতভাৱে ধিক্কাৰৰ যোগ্য। আৰু আশা কৰিম যাতে ভৱিষ্যতে এনেকুৱা ধৰণৰ বাতৰি পৰিৱেশন কৰি এগৰাকী মৃত্যু হোৱা, এগৰাকী হত্যা কৰা ছোৱালীক পুনৰবাৰ আপোনালোকে হত্যা নকৰিব যেন। তাৰ কাৰণে মই ধেমাজিৰ মিডিয়াক, ধেমাজিৰ একাংশ মিডিয়াক, সকলো মিডিয়া নহয় দেই, ধেমাজিৰ একাংশ মিডিয়া আৰু যি এই নিউজ লাইভ, নিয়মীয়া বাৰ্তা, জনমভূমি আদি এই কাকতসমূহক অনুৰোধ জনাইছোঁ। তেওঁলোকে জনমভূমিয়েতো লিখিছে হত্যাৰ আঁৰৰ ৰহস্য ফাদিল। আচলতে সম্পাদক বহি আছেনে তাত? এগৰাকী মেধাৱী ছাত্ৰী, কলেজত পঢ়ি থকা সৰু ছাত্ৰী এগৰাকী সম্ভাৱনাপূৰ্ণ এটা জীৱন নষ্ট কৰি দিলে সেই কলেজৰে এজন কৰ্মচাৰীয়ে। তাৰপিছত লিখিছে হত্যাৰ ৰহস্য ফাদিল। আৰে কি হত্যাৰ ৰহস্যডাল ফাদিল কৰিছে? প্ৰেম কোনে নকৰে? প্ৰেমত প্ৰতাৰিত কোন নহয়? প্ৰেমত প্ৰতাৰিত হৈ যদি সকলোৱে প্ৰেমিকাক হত্যা কৰিবলৈ হয়, তেনেহ'লে গোটেই পৃথিৱীখনত গোটেই মৃতদেহে ভৰ্তি হৈ যাব দেখোন। এনেকুৱা কথা হ'ব পাৰে নেকি? গতিকে সংবাদ মাধ্যমৰ সম্পাদকসকলকো অনুৰোধ জনাম যাতে এনেকুৱা ধৰণৰ নিজ মনোবৃত্তিৰ বাতৰি যাতে তেওঁলোকে পৰিৱেশন নকৰে। আৰু আশা কৰিম ভৱিষ্যতে ধেমাজিৰ যি একাংশ সংবাদ মাধ্যমৰ ব্যক্তি আছে, আগৰ পৰাই শুনি আহিছিলোঁ অতি ঘৃণনীয় চৰিত্ৰ তেওঁলোকৰ। আমি যেতিয়া সাংবাদিকতা কৰি আছিলোঁ তেতিয়াও আমি দেখিছিলোঁ যে অতি জঘন্য, ঘৃণনীয় এওঁলোক। গতিকে সেই ঘৃণনীয় সাংবাদিকসকলক আচলতে ৰাজহুৱাভাৱে এভইড কৰাটো প্ৰয়োজন। আচলতে সাংবাদিকৰ নামত আচলতে তেওঁলোক কলংক। তেওঁলোকৰ একো কৰিবলৈ কাম নাই। মই আগতেই এটা লাইভত কৈছিলোঁ যে সাংবাদিক কোনে কৰে। আগতে সাংবাদিক আছিল হোমেন বৰগোহাঁই ছাৰহঁত আহিছিলে, যেতিয়া আমি ক্লাছ 5-6ত পঢ়ি আছিলোঁ। তেতিয়া হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী আছিলে। মুখ্যমন্ত্ৰী থকাৰ সময়ত হেলিকপ্টাৰ লৈ হিতেশ্বৰ শইকীয়া আৰু আমাৰ হোমেন বৰগোহাঁই ছাৰ আহিছিলে আমাৰ নৰ্মাল ফিল্ডলৈ, ঢকুৱাখানাত। আৰু তেতিয়া আমি 5-6ত পঢ়ি আছিলোঁ। তেতিয়া আমি হেলিকপ্টাৰ চাবলৈ যোৱা নাছিলোঁ, সাংবাদিক চাবলৈ গৈছিলোঁ। সাংবাদিক বুলি ক'লে এনেকুৱা এজন শ্ৰদ্ধাৰ ব্যক্তি আছিল, এনেকুৱা ধৰণৰ যেন বাহিৰৰ গ্ৰহৰ পৰা আহাহে প্ৰাণী, এনেকুৱা নিচিনা তেওঁলোকৰ প্ৰতি আমাৰ সন্মান আছিল, তেওঁলোকৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছিল। কিন্তু বৰ্তমান সময়ত সাংবাদিক বুলি ক'লে মানুহে পিটিবলৈ বিচাৰি থাকে। আপোনালোকৰ নিচিনা একো কাম কৰিবলৈ কাম নথকা কিছুমান মানুহে এই সাংবাদিকতাৰ দৰে পবিত্ৰ বৃত্তি এটাক একেবাৰে ভস্ত কৰি পেলোৱাৰ কাৰণে বহু সাংবাদিকে আজিকালি মাৰ খায়। বহু সৎ সাংবাদিকেও আপোনালোকৰ লগতে মাৰ খাবলগীয়া হয়। গতিকে এনেকুৱা ধৰণৰ কাম আপোনালোকে নকৰিব, পুনৰবাৰ অনুৰোধ কৰিছোঁ। আচলতে ক'বলৈ একো ভাষাই মনলৈ অহাই নাই। যোৱা 3 দিন ধৰি টোপনি ক্ষতি, ৰাতিটো ভালদৰে শুব পৰা নাই। কেনেকুৱা এখন পৃথিৱীত আমি বাস কৰি আছোঁ? আমাৰ ভৱিষ্যত প্ৰজন্মৰ ভৱিষ্যত কি হ'ব? আমাৰ দৰে মানুহৰ হাতত আজি ভৱিষ্যত প্ৰজন্মৰ আমাৰ সুৰক্ষিত নহয়, আমাৰ যুৱতীসকল সুৰক্ষিত নহয়। ধেমাজিত দিন দুপৰতে ধেমাজি চহৰৰ মাজমজিয়াত গোটেই জনতাই গিজাই থকা এটা অঞ্চলত দুগৰাকীকৈ যুৱতীক উপজুপৰি কাটি এগৰাকীটোক সম্পূৰ্ণৰূপে তেওঁ হত্যাই কৰি দিলে। এগৰাকী মৃত্যুৰ সৈতে যুঁজি আছে। গতিকে মানুহে অভিভাৱকে ছোৱালীক কেনেদৰে বাহিৰলৈ পঠিয়াব এনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'লে? এজনো মানুহ নোলাল সেই হত্যাকাৰীটোক ধৰিবৰ কাৰণে, যে এই কাটি থকা ছোৱালীকেইজনীক বচাবৰ কাৰণে। এগৰাকী বান্ধৱীক কাটিলে আৰু বচাবলৈ যাওঁতে তাইৰ লগত থকা গৰাকীকো কাটিলে, আৰু বাপেকে ডিফেন্স দিব যাওঁতে, বাপেকে ধৰিবলৈ যাওঁতে বাপেককো কাটিলে। আচলতে সেই ছোৱালীজনী যথেষ্ট সাহসী, লগত থকা ছোৱালীজনী চাই থকা মানুহবিলাকেতো চায়েই থাকিল। গতিকে এনেকুৱা ঘটনা যাতে আৰু দুবাৰ নঘটক, আৰু এগৰাকী নন্দিতা শইকীয়া যাতে জন্ম নহওক, তাৰ কাৰণে এই ৰিণ্টু শৰ্মাৰ দৰে মানুহে যাতে মুকলি আকাশৰ তললৈ ওলাই আহিব নোৱাৰে, তাৰ কাৰণে লাগিলে গণ আন্দোলন গঢ়ি তোলক। গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে শান্তিপূৰ্ণভাৱে এই হত্যাকাৰীক ফাঁচি দিয়াৰ দাবীত আমি এক ভয়াৱহ, গোটেই অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ ভয়াৱহ এটা গণ আন্দোলন আমি গঢ়ি তুলিব লাগিব। নহ'লে কিন্তু আমাৰ ভৱিষ্যত প্ৰজন্মৰ, আমাৰ যুৱতীসকল, আমাৰ ভণ্টি, আমাৰ বাই ভনীসকল এনেদৰে আৰু কত জিন্তু শৰ্মাই কাটিব মাৰিব ঠিকনা নাই। আৰু এনেকুৱা ধৰণৰ সাংবাদিকবিলাকেও কিন্তু সেই জিন্তু শৰ্মাৰ দৰেই মানসিকতা, এওঁলোকেও সুবিধা পালে আমাৰ বাই ভনীসকলক কাটি মাৰি খতম কৰিব।
গতিকে এইসকলৰ পৰা আমাৰ বাই ভনীসকলক সুৰক্ষিত কৰি ৰখাটো কিন্তু আমাৰ সমাজৰ দায়িত্ব আছে, আমাৰ প্ৰতিজন নাগৰিকৰ দায়িত্ব আছে। আমি নাগৰিকে এই দায়িত্ব পালন কৰিব লাগিব। গতিকে মই পুনৰবাৰ এই নন্দিতা শইকীয়া ন্যায়ৰ দাবী এটা গণতান্ত্ৰিক জন আন্দোলন গঢ়ি তোলাৰ মত পোষণ কৰি আপোনালোক সকলোকে ৰাজপথলৈ ওলাই আহিবৰ কাৰণে আহ্বান জনাইছোঁ। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।